আজি মই অলপ দিন আগত এইটো ঘৰ বনাই গৈছিলোঁ। এতিয়া মানুহজনৰ লগত লগ কৰিম, সেইটো কাৰণে আহিছোঁ। আৰু আপোনালোকক মই আগফালৰ ডিজাইনটো মই দেখুৱাম কেনেকুৱা কি কৰিছিলোঁ, আপোনালোকে চাব। বলক এতিয়া মই তাৰমানে মালিকৰ সৈতে কথা পাতোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে। আহক। এইটো একচুৱেলি আমি যেতিয়া ঘৰখন বনাইছিলোঁ, এইটো আমাৰ কাৰণে ৰুম বনাই দিছিলে। এইটো দেখক, এইটো ৰুম তাৰমানে আমি যেতিয়া কাম কৰিছিলোঁ, তেতিয়া এইটো ৰুমত থাকি পেলাই আমি একচুৱেলি কাম কৰিছিলোঁ বহুত দিন। তাৰপিছতহে আমি ফিনিচিং দিছিলোঁ এনেকুৱা। এইটো চাওক কেনেকুৱা মানে কি কৰিলোঁ, অলপ আছে একফালত, তথাপিও মই এভৰিথিং মানে তেনেকুৱা ফিনিচিং হোৱা নাই, অলপ চলপ বাকী আছে। আৰু এতিয়া আকৌ নতুনকৈ কাম ধৰিম, সেইটো কাৰণে তাৰমানে ভিডিঅ' এটা কৰিছোঁ, আপোনালোকে চাব। বলক এতিয়া মালিকৰ সৈতে কথা পাতোঁ। কুকুৰ এটা আছে তাৰমানে ভিতৰত, সেইটো কাৰণে ভয় লাগি আছে। এতিয়া বাইদেৱে নি আছে। ষ্টেপকেইটা এনেকুৱা চাওক। অলপ আগতে মই দাদাৰ লগত কথা পাতোঁ, আমাৰ কাৰেণ্টৰ লগত। দাদা ভালে আছে? ভালে আছে। তাৰমানে আজি বহুত দিন মূৰত আহিলোঁ। হয়। আকৌ কাম কৰাব বুলি খবৰ দিছিলে, সেইটো কাৰণে যে আহি পেলাই চালোঁ। নাই ঠিকে আছে, ওপৰত কি কাম কৰাই পিছত মই কৰিম বাৰু। কৰিব লাগে। এতিয়া কাম চলি আছে আমাৰ, এইবিলাক CCTV লগাই আছে। ফিনিচিং কৰি পেলাব লাগিব এতিয়া। ঠিক আছে, হ'ব। আমি যে ঘৰখন বনাইছিলোঁ একচুৱেলি, কিমান টকা বাজেট গৈছিল? আৰু এজনে মানে তেনেকুৱা বিচাৰি আছে। এইটো বস্তু একচুৱেলি 90 লাখৰ মানে গৈছিল। 90 লাখ। 90 লাখ মানেই গৈছে মোৰ বাজেট। আৰু অলপ কাম বাকী আছে, সেইখিনি হ'লে অলপ বাঢ়িব আৰু অলপ পইচা বাঢ়িব। আচ্ছা আচ্ছা। ফিনিচিঙত লাষ্টতহে গম পাম কিমান হ'ব আৰু। হয় হয়। এতিয়ালৈকে নাই, সেইটো কাৰণে তাৰমানে আপুনি ফোন কৰাৰ কাৰণে মানে মই আহিলোঁ, ওপৰত চালোঁ। এতিয়া যেইকেইটা ৰুম বনাব লাগে, মাল মেটেৰিয়েলছ পেলাই দিব আৰু। মই এতিয়া আগফালৰ ভিডিঅ'খিনি কৰিছোঁ, কেনেকুৱা কি কৰা। ঠিক আছে, মই দেখাই আছোঁ। এইটো গড় একচুৱেলি স্কুৱেৰ ফুট আছে 3500, আৰু খৰচ হৈছে মাল মেটেৰিয়েলছ সৈতে 90 লাখ ফিনিচিং তাৰমানে।